শান্তি অহা নাই তেওঁ কৈছে শান্তি ক'ত শান্তি পাইছে শান্তি যদি হয় যদি কাৰ্বি আংলং পিছ হয় যদি মানুহক হত্যা কৰে সেইদিনাখন আপোনালোকে গম দেখিছে যে ডিফুত যিটো ৰীনা ৰংপিকপিকটো হত্যা কৰা হৈ গ'ল আৰু এইটো আমাৰ টকোবাৰী দুজন তিৱা সম্প্ৰদায় মানুহক হত্যা কৰি পেলাই থৈ গ'ল আজি পৰ্যন্ত এই মানুহজনক যিবিলাক কালপ্ৰিটবিলাকক এতিয়ালৈকে ধৰিব পৰা নাই তেতিয়াহ'লে তুলিৰাম ৰংহং ব্যৰ্থ তুলিৰাম ৰংহং ফেইলাৰ গতিকে এনেকুৱা CM কাৰ্বি আংলং নালাগে বুলি ৰাইজে এতিয়া প্ৰতিবাদ কৰিব লাগে এনেকুৱা CM যদি থাকে কাৰ্বি আংলং এইটোতো ডিটেক্টৰ্ছ একনায়িত্ববাদকহে হ'ব এইটোতো কাৰ্বি আংলং এনেকুৱা হৈ আছে এতিয়া ধনী কাৰ হৈছে ডেভেলপ কাৰ হৈছে তুলিৰাম ৰংহং ডাঙৰ ডাঙৰ ঘৰ বনাব পাৰে বাকীবিলাকতো বনাব নোৱাৰিব এতিয়া কাৰ্বি আংলং আপোনালোকে গম পাব চাগে আপোনালোকে গোটেই সাংবাদিকবিলাকে গম পাব চাগে কাৰ্বি আংলং তুলিৰাম ৰংহাং মাটি হাজাৰ হাজাৰ বিঘা মাটি পট্টা থাকিব পাৰে কিন্তু আপুনি মেঘালয় বৰ্ডাৰ হওক গাঁও অঞ্চলত গ'লে হওক বা পাহাৰ অঞ্চলত যদি আপোনালোকে যায় সেই মানুহবিলাকক এতিয়া মাটি পট্টা নাই এতিয়ালৈকে যোৱা মাহত মই মেঘালয় বৰ্ডাৰৰ ওচৰত গৈছিলোঁ সেই গাঁওখন মেঘালয় বৰ্ডাৰৰ পৰা মাত্ৰ 10 মিনিট হ'লে পাই যায় মেঘালয় সেই গাঁওখনত ঘৰ আছে পৰিয়াল আছে 86 ফেমিলি আছে তাত এতিয়াও বসবাস কৰি আছে আৰু এটা গাঁৱত হ'ল 44 এটা পলিং ষ্টেচন উংচেৰাং বুলি এটা জেগা আছে সেই উংচেৰাংটো হিলছ ট্ৰাইববিলাক এটা বসবাস কৰি আছে তাত এতিয়াও চৰকাৰী আঁচনি এতিয়া ঢুকি পোৱা নাই চাকৰিটো বাদে দিয়ক তাত মাত্ৰ এজনে এতিয়া বৰ্তমান চৰকাৰী কৰ্মচাৰী কাম কৰি আছে তেতিয়াহ'লে তুলিৰাম ৰংহাং কি উন্নতি কাম কৰিছে সঁচাকৈ যদি তুলিৰাম ৰংহাং উন্নতি কাম কৰিলে হয় সেই মানুহবিলাকক মাটি পট্টা দিব পাৰিব লাগিছিলে চৰকাৰী কৰ্মচাৰী দিব লাগিছিলে কিন্তু সেই সুবিধা সেই মানুহবিলাক নাপালে এতিয়া তেওঁলোকে ক'বলৈ গ'লে মেঘালয় চৰকাৰে যদি কিবা কৰে আপোনালোকৰ দেখুৱাওক আপোনালোকৰ মাটি পট্টাটো তেওঁলোকে দেখুৱাব নোৱাৰিব সেইকাৰণে তুলিৰাম ৰংহাং 11 বছৰ কাৰ্যকালটো কাৰ্বি আংলং ৰাইজক একো পোৱা নাই একো ডেভেলপমেণ্ট হোৱা নাই এইটো মিছা মই প্ৰমাণ দিব পাৰিম কাৰ্বি আংলং তুলিৰাম ৰংহাং যিটো কাম কৰিছে আছক আৰু বহুত আছে ক'বলৈ আমি ফুল ডকুমেণ্টছত আমি দিম তুলিৰাম ৰংহাং সমষ্টি আৰু মংগল সিং টিমুঙৰ সমষ্টিৰ মাজত যোৱা ৰাস্তাৰ এতিয়ালৈকে দলং এখন বনাব পৰা নাই সেই টেণ্ডাৰখন 2015 চনত টেণ্ডাৰ দিয়া এইটো কাউন্সিলৰ যিটো আঁচনিৰ পৰা সেই দলংখন বনাব কিবা আঁচনিৰ যিটো চেংচন কৰিছিলে পুঁজি আছিলে 4 কৰোৰ 10 লাখ 2 কৰোৰ 5 লাখটো ফাণ্ড ৰিলিজ হৈ গ'ল কিন্তু কাম আজিলৈকে সম্পূৰ্ণ হোৱা নাই সেই দলংখন এতিয়া যেতিয়া বৰষুণ হ'লে সেই ৰাস্তাটো যাব নোৱাৰে মানুহবিলাক পানীৰ কাৰণে তেনেহ'লে আসল ডেভেলপমেণ্ট কাৰ্বি আংলং ৰাইজে পোৱাই নাই এতিয়ালৈকে সঁচাকৈ যদি পোৱা হয় ৰাস্তা পদূলি ভাল হ'ব লাগিছিলে এতিয়া চাওক কাছে কনষ্ট্ৰাকশ্যনে যিটো তাৰালাংশতো আপোনাৰ এই নতুন বস্তি এই হাৱাৰ কিমি ৰাষ্ট্ৰীয় ঘাইপথত যিটো ওলাই যোৱা সেই ৰাস্তাত চাওকচোন আপোনালোকে সেই ৰাস্তাটো আজিলৈকে ভাল এটা দেখা পোৱা নাই এতিয়াও ভাঙিলে ৰাস্তাখন দলংখন এতিয়াও অপেনিং কৰা নাই এতিয়া ৰাস্তাখন ভাঙিলেই এতিয়া মাজে মাজে একদম পুৰা গাঁত হৈ আছে এতিয়া ফাণ্ড কিমান ৰিলিজ হ'ল আপোনালোকে গম পাইছে নাই সেই ফাণ্ড অলৰেডি 43 কৰোৰ কিমান 99 লাখ ওলালে চাওক এতিয়া কামটো সম্পূৰ্ণ হৈ গ'ল এই টকাটো ক'ত পৰা পাব তেতিয়া ৰাস্তাটো এতিয়া বেয়া হ'ল সেইকাৰণে কাৰ্বি আংলংটো দুৰ্নীতিটো বেছি হৈছে আৰু কাৰ্বি আংলং অট'নমাছ কাউন্সিলটো CBI ইনকুৱাৰী হ'ব লাগে মোৰ হিচাপত যদি সঁচাকৈ আসল যদি কিবা হ'ব বিচাৰে যদি
দুৰ্নীতিৰ পৰা মুক্তি হ'ব বিচাৰে অসম চৰকাৰে বা CBI তদন্ত কৰিব লাগে কাৰ্বি আংলঙত মই সেইটো কিবা অনুৰোধ জনাইছো কাৰ্বি আংলঙত যিবিলাক কাম কৰিছে দুৰ্নীতি কৰি আছে তেওঁলোকক তদন্ত হ'ব লাগে অতি সোনকালে তদন্ত হ'ব লাগে CBI তদন্ত কৰিব লাগে যদি তদন্ত নকৰে কাৰ্বি আংলং আৰু বেছি দুৰ্নীতিটো বাঢ়িব আৰু এতিয়া বাঢ়ি গৈ আছে এতিয়া ৰাস্তা চাওক এই 44 crore ভিতৰত মাত্ৰ 99 লাখ আছে এতিয়া বাকী এতিয়াতো ৰাস্তাটো বেয়া হৈ গ'ল এতিয়া এনেকুৱা ৰাস্তা বনাই নেকি কাৰ্বি আংলং সঁচাকে যদি ৰাস্তাটো ভালকে বনাওক না মানুহ যাব পৰাকৈ এতিয়া সেই ৰাস্তাটো গাড়ী কম যায় কিন্তু বেছিকে গাড়ী যায় নহয় এবছৰ ভিতৰতো পুৰা গাতে গাত হৈ যাব এতিয়া এইটো ডেভেলপমেণ্ট নহয় কিবা সুধিব আছে কওক 11 বছৰ কাৰ্যকালত তুলিৰাম ৰঙৰ কি ডেভেলপমেণ্ট দেখিলে আপোনালোকে মই ডেভেলপমেণ্ট সেইকাৰণে কৈছো মই ডেভেলপমেণ্ট দেখা নাই সঁচাকে মই ডেভেলপমেণ্ট হ'লে নহয় ডেভেলপমেণ্ট কাৰণটো কি মানুহে জব কাৰ্ড এখন যদি বিচাৰিবলৈ গ'লে টকা লাগে আৰু অৰুণোদয় বিচাৰিবলৈ গ'লে দিলেও পাৰ্টি নামত ভেদাভেদ কৰে সেইটো ডেভেলপমেণ্ট নহয় আৰু চৰকাৰী আঁচনি কিবা ঘৰ আহিলেও টকা খোজে আপোনাৰ টকা দিয়ক 5000 বা কিবা দিয়ক ক'লেও টকাই আগত বিচাৰে এটোতো আমি কিবা দেখুৱাব পাৰিম আৰু কাৰ্বি আংলং 11 বছৰ কাৰ্যকালত তুলিৰাম ৰঙাং কাৰ্যকালত চাউল 1 কেজিকে কাটে আৰু প্ৰত্যেক যিবিলাক বিধি হিতাধিকাৰী বা বিধি বিচাৰি পৰা আপোনালোকে নিউজত পাইছে মই পাইছো মোৰ ঘৰৰ লগতো আছে তেওঁলোকে পায় AAY টো কিমান 35 কেজি পায় তেও পায় মাত্ৰ 33 কেজি 2 কেজিটো দালাল বিলাক খাইছে কোনে আশ্ৰয় দিছে দালাল বিলাকক আশ্ৰয় দিছে চৰকাৰে আশ্ৰয় দিছে লেম্পছ বিলাক কোনে কৰি আছে লেম্পছৰ আণ্ডাৰটো কাউন্সিলৰ আণ্ডাৰে থাকিব তেতিয়াহ'লে তেওঁলোকক কেলে আজিলৈকে তদন্ত কৰা নাই আপোনালোকে যেতিয়া লেম্পছ যিবিলাক মাৰ্কেটিঙত যেতিয়া চাউল দিব যায় আপোনালোকে সেই দিনাখন যাব মানুহবিলাক যিবিলাক বেনিফিচিয়াৰী কিমান কেজিকে চাউল পায় কিমান কেজিকে চাউল দিয়ে আপোনালোকে তাক দেখিলে গম পাই যাব সেইটোতো সঁচা কথা আৰু এনেকা হৈ আছে কাৰ্বি আংলং যদি সঁচাকে উন্নতি বিচাৰে ডেভেলপমেণ্ট বিচাৰে সঁচাকে যেটা কিবা কৰিব বিচাৰে ভাল কিবা কাউন্সিল হ'ব বিচাৰে কাৰ্বি আংলং যদি একদম ভাল কাউন্সিল হ'ব বিচাৰে এইবিলাক তদন্ত নকৰে কেলে সেইকাৰণে তেওঁলোকৰ মাজত সদায় এইটো কামহে কৰে কিবা আছে হ'ব গোটেইখিনি কৈ দিছে এইটো এলা নিলি মোবাইল এইটো পানীটো দেই আপুনি লিখিব এইটো পানীটো এই টাউন এইটোহে খাই আছে এনেকুৱাই গাত